নমস্কাৰ সকলে ব্ৰেকফাষ্ট কৰিলেনে আজি মই হাই প্ৰটিনযুক্ত ডোছা ৰেচিপি লৈ আহিছোঁ আজি মই ব্ৰেকফাষ্টত তিয়াই খালোঁ প্ৰথমে মই বুট মগুখিনি তিয়াই থৈছিলোঁ ৰাতিয়ে সেইখিনি মই আদা আৰু জলকীয়া নিমখ দি পেষ্ট বনাই লৈছোঁ আনফালে মই চাউলো কেইটামান তিয়াই থৈছিলোঁ সেইখিনিও পেষ্ট বনাই লৈছোঁ অকণমান নিমখ দি এতিয়া গোটেইখিনি মিক্স কৰি লৈছোঁ লৈ পেলাই এতিয়া এই বেটাৰটো এনেকুৱা হ'ব লাগিব তেতিয়া ডোছাখন খাবলৈ ভাল হ'ব এতিয়া মই চাটনিটো বনাওঁ হওক ডোছা হ'লেতো নহ'ব চাটনিও লাগিব সেইবাবে মই নাৰিকল আদা জলকীয়া আৰু বাদাম লৈছোঁ কেইটামান কেঁচা বাদাম লৈ পেলাই এইখিনি এতিয়া তড়কা এটা দিম তেলতে মই হিং দিছোঁ আৰু শুকান জলকীয়া ৰাই গুটি কেইটামান নৰসিংহৰ পাত দি এইখিনি ধুনীয়াকৈ একদম ভাজি যাব লাগিব যেতিয়া ভজা হৈছে তেতিয়া মই একদম ইয়াতে তড়কা লগাই দিছোঁ একদম ধোঁৱাও লাগিছে দেখিছেনে খুব ধুনীয়া হৈছে চাটনিটো খাবলৈ এনেকৈ এবাৰ ট্ৰাই কৰিবচোন আপোনালোকেও এতিয়া ডোছাৰ ভিতৰত আলু ডোছা বনাম মই সেইবাবে আলুৰ এটা পুৰ বনাই লৈছোঁ বইল আলু এনেকৈ ভাজি লৈছোঁ আৰু নিমখ হালধি অকণমান আদা দি পেলাই পিঁয়াজ নহৰু নাই দেই এতিয়া মই পাচলিখিনি ধুনীয়াকৈ কাটি লৈছোঁ প্ৰেছাৰ কুকাৰতে বনাবলৈ সুবিধা হয় তৎক্ষণাত হৈও যায় এতিয়া কেইটামান ফোৰণ দিছোঁ তেজপাত শুকান জলকীয়া নৰসিংহৰ পাত দি পাচলিখিনি গোটেই দি দিছোঁ আপোনাৰ ওচৰত যি পাচলি থাকে গোটেইখিনি দিব পাৰে কোমোৰা বা লাও হ'লে ভাল মই স্কোৱাছ দিছোঁ আৰু বাকী বেঙেনা নেচেৰি আৰু কেপচিকাম এনেকৈ গোটেইবোৰ দিছোঁ আৰু গাজৰ বিলাহী দি এইখিনি ধুনীয়াকৈ ভাজি লৈছোঁ নিমখ হালধি জলকীয়া গুড়ি জিৰা গুড়ি দিছোঁ দি অলপ ভাজি হোৱাত গৰম পানী দি দিছোঁ দি দুটা চিটি লগাই দিছোঁ এইফালে কাৰীটোও ৰেডি হৈ গ'ল এতিয়া আহক ডোছাখন বনাওঁ ডোছাখন বনাবৰ বাবে মই এখন পেন পাতি দিছোঁ দি তাত মই তেল দিছোঁ দি অকণমান পানী ছটিয়াই দি গোটেইখিনি ধুনীয়াকৈ মচি দিছোঁ যাতে পেনখন আৰু ঠাণ্ডাও নহয় গৰমো নহয় এনেকুৱা হ'ব লাগিব সেই তাৰপিছত ডোছাৰ বেটাৰটোত 1 চামুচ দি দিছোঁ দি একেবাৰে একেটা ডাইৰেকশ্যনতে এনেকৈ ধুনীয়াকৈ লাহে লাহে ঘূৰাব লাগিব ডোছা ডাঙৰ গোটেই টাৱাখনতে একদম মই লেটিয়াই দিছোঁ সঁচাকৈ এনেকৈ ভাল লাগে কেতিয়াবা সাউথ ইণ্ডিয়ান ডিছবোৰ কিমাননো আৰু ইণ্ডিয়ান ডিছ খাই থাকিম এতিয়া ওপৰতে অলপমান ঘি দি দিছোঁ আপোনালোকে বাটাৰ তেল যিকোনো দিব পাৰে দি পেলাই এতিয়া মই আলুৰ যে পুৰ বনাই থৈছিলোঁ সেইখিনি ইয়াতে দি দিলোঁ দি পেলাই এতিয়া ডোছাখন আৰু ওলটিয়াই দিম আৰু একদম মচমচীয়া ডোছা ৰেডি সঁচাকৈ খাবলৈ ইমান টেষ্টি হৈছে ওপৰত মই পনীৰ অলপ দি দিছোঁ যিহেতুকে ৰাতিপুৱা অলপ প্ৰটিন খাব লাগে গতিকে হাই প্ৰটিন হৈ যাব তেতিয়া একেবাৰে বুট মগু এইফালে পনীৰ ধুনীয়াকৈ বাদাম একদম গোটেই প্ৰটিনযুক্তই বনাইছোঁ এতিয়া মই গোটেই ডোছাখন দেখিছেনে কিমান মচমচীয়া হৈছে খাবলৈ বহুত বেছিয়ে সোৱাদ হৈছে আপোনালোকে ট্ৰাই কৰিব দেই আজিলৈ আহিলোঁ বাই বাই